মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালি আমি বিজ্ঞান আৰু মানসিকতা এই 5 নম্বৰ পাঠটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়ালৈকে আমি এই পাঠটো পঢ়ি গম পালোঁ যে জংকি নামৰ এগৰাকী ছোৱালী তাই সেইদিনাখন বিদ্যালয়লৈ গৈছিল, কিন্তু বিদ্যালয়ত সেইদিনা তাইৰ লগৰ কোনো অহা নাছিল। কাৰণ সেইদিনাখন বিদ্যালয়ত ল'ৰা ছোৱালীখিনিক চিটা প্ৰদান কৰাৰ কথা আছিল আৰু গাঁওখনত এটা অপপ্ৰচাৰ চলিছিল যে চিটা প্ৰয়োগৰ ফলত ল'ৰা ছোৱালীখিনিৰ ভীষণ অপকাৰহে হ'ব। কিন্তু প্ৰকৃততে কথাটো তেনেকুৱা নহয়। চিটা প্ৰয়োগৰ ফলত কি হয়, মানুহৰ উপকাৰ হয়, কিন্তু এটা উৰা বাতৰি গাঁওখনত বিয়পি পৰিছিল যে চিটাৰ ফলত অপকাৰ হ'ব আৰু সেইকাৰণে বিদ্যালয়লৈ সেইদিনাখন কোনো অহা নাছিলে। বিদ্যালয়ত নীলিমা খাতুন বাইদেৱে জংকি আৰু তেওঁৰ লগৰীয়া শংকৰক সুধিছিল যে এতিয়া তোমালোকৰ লগৰীয়াবোৰ এতিয়ালৈকে কিয় অহা নাই? আৰু তেতিয়া জংকিয়ে উত্তৰ দিলে যে চিটা প্ৰয়োগৰ ভয়তে লগৰখিনি অহা নাই। ইয়াৰ পিছত কি হ'ল চোৱা, শংকৰে ক'লে কমলৰ খুৰাকে কালি ভ্ৰাম্যবাসত অহা চিটা সন্দৰ্ভত বাতৰি এটা আমাৰ গাঁৱৰ সকলোকে হেনো বুজাই দিছে, সেয়েহে আমাৰ মায়েও মোক আহিবলৈ মানা কৰিছিল। এই কথাবোৰ শুনি নীলিমা বাইদেৱে প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ক সকলো কথা ক'লে। প্ৰধান শিক্ষক মহোদয়ে ভ্ৰাম্যবাসৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনালে। জংকিৰ লগৰীয়া যিগৰাকীৰ নামটো আছিল শংকৰে তেতিয়া ক'লে যে কমল নামৰ তেওঁলোকৰ লগৰীয়া এজন, তেওঁৰ খুৰাকে কালি ভ্ৰাম্যবাসত এটা চিটা সন্দৰ্ভত বাতৰি আহিছিল আৰু সেই বাতৰিটো গাঁৱৰ সকলোকে বুজাই দিলে আৰু এনেকৈ বুজাই দিলে যে চিটা প্ৰয়োগৰ ফলত ল'ৰা ছোৱালীখিনিৰ অপকাৰ হ'ব আৰু সেইকাৰণে কৈছে যে শংকৰৰ মাকেও তেওঁক বিদ্যালয়লৈ আহিবলৈ মানা কৰিছিল। আৰু এই সকলোখিনি কথা শুনি নীলিমা বাইদেৱে প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ক কথাখিনি ক'লে যে ল'ৰা ছোৱালীখিনি এইটো কাৰণে বিদ্যালয়লৈ অহা নাই। তেতিয়া প্ৰধান শিক্ষক মহোদয়ে কি কৰিলে, সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ এজন চিকিৎসক আৰু তেখেতৰ নামটো কি ৰতন পায়েং মহোদয়ক ভ্ৰাম্যবাসৰ যোগেদি ফোন কৰি ক'লে যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নাই অহা। তেতিয়া প্ৰধান শিক্ষক আৰু চিকিৎসকগৰাকীয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে। প্ৰধান শিক্ষকে বিদ্যালয়ৰ সহযোগী কৰ্মী হৰিধনক গাঁওবুঢ়া, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক সভাখনৰ বিষয়ে জনাবলৈ পঠিয়ালে। এই কাৰ্যত জংকি শংকৰহঁতে সহযোগ কৰিলে। ৰতন পায়েং মহোদয় যিগৰাকী চিকিৎসক আছিল, তেখেতে প্ৰধান শিক্ষকৰ লগত আলোচনা কৰি ক'লে যে সেইদিনাখনেই আবেলি বিদ্যালয়ত এখন সভা পতা যাওক আৰু তেওঁলোকে সভালৈ গাঁৱৰ যিমানখিনি ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছিলে, গাঁওবুঢ়া আছিলে, সকলোকে নিমন্ত্ৰণ জনালে সভাখনলৈ। আৰু এই কাৰ্যত জংকিহঁতেও সহযোগ কৰিলে যে সকলোকে যাতে সভাখনলৈ মাতি আনিব পাৰে। গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলিৰ সভাত সকলোকে উদ্দেশ্য কৰি সম্ভাষণ জনালে আৰু সচিত্ৰ প্ৰচাৰ পুস্তিকাসমূহ উলিয়াই চিটা সম্পৰ্কৈ বুজাবলৈ চেষ্টা কৰিলে। আবেলি যেতিয়া মিটিংখন অনুষ্ঠিত হ'ল, সভাখন যেতিয়া অনুষ্ঠিত হ'ল, তেতিয়া সেই চিকিৎসকগৰাকী ৰতন পায়েং মহোদয়ে সকলোকে প্ৰথমতে সভাত উদ্দেশ্য কৰি সম্ভাষণ জনালে যে সভালৈ অহাৰ কাৰণে সকলোকে ধন্যবাদ থাকিল। তাৰপিছত তেওঁ কেইখনমান পুস্তিকা সৰু সৰু কিতাপ, কেনেকুৱা কিতাপ, সেই কিতাপবোৰত ছবি অঁকা আছে, ছবিৰ সৈতে থকা কিতাপ, আৰু সেইসমূহ দেখুৱাই চিটা সম্পৰ্কৈ বুজাবলৈ চেষ্টা কৰিলে। চিটা সম্পৰ্কে চিটা ল'লে কি হয়, ভাল হয় নে বেয়া হয়, সেই সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিলে তেখেতে। পুস্তিকাসমূহ দেখাৰ পাছত অভিভাৱকসকল অতি উৎসাহিত হ'ল। গাঁওবুঢ়াই চিকিৎসক পায়েঙক ক'লে, আপুনি আমাক বীজাণুৰ সংক্ৰমণ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু জনালে আমি লাভৱান হ'ম। যেতিয়া পুস্তিকাসমূহ দেখিলে তেতিয়া অভিভাৱকসকল কিন্তু উৎসাহিত হ'ল। তাৰ আগলৈকে যেতিয়া চিটা প্ৰয়োগ কৰাৰ কথা আছিল, তেওঁলোকে কিন্তু নিজৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয়লৈ পঠাব বিচৰা নাছিল, কাৰণ তেওঁলোকে এটা ভুল ধাৰণা লৈ আছিল যে চিটা প্ৰয়োগৰ ফলত অপকাৰ হয়। কিন্তু যেতিয়া চিকিৎসক মহোদয়ে পুস্তিকাসমূহ দেখুৱাই ভালদৰে কথাবোৰ বুজাই দিলে, তেতিয়া অভিভাৱকসকলেও তাৰ বিষয়ে আৰু বহলকৈ জানিবৰ কাৰণে আগ্ৰহী হ'ল। তাৰপিছত গাঁওবুঢ়াজনে ক'লে যে আমাক বীজাণুৰ কেনেকৈ সংক্ৰমণ হয় আৰু সংক্ৰমণ হ'লে আমি কেনেকৈ বীজাণুক প্ৰতিৰোধ কৰিব পাৰোঁ, আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কেনেকুৱা,
এই বিষয়ে যদি কিছু জনায় তেতিয়া আমি লাভৱান হ'ম। তেতিয়া চিকিৎসকগৰাকীয়ে পায়েং ডাঙৰীয়াই মিচিকিয়াই হাঁহি ক'লে, নিশ্চয় পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণু সংক্ৰমণ আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে ক'ম। ক'লে যে ঠিক আছে, মই এই কথাখিনি আলোচনা কৰাৰ লগতে কেনেকৈ বীজাণু সংক্ৰমণ হয় আৰু আমি ৰোগৰ প্ৰতিৰোধ কৰিব পাৰোঁ সেই ক্ষমতাৰ বিষয়ে মই বহলাই ক'ম। তাৰপিছত তেখেতে ক'বলৈ ধৰিলে, পায়েং ডাঙৰীয়াই ক'বলৈ আৰম্ভ কৰিলে, অন্য অনুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। তেখেতে বুজাই ক'লে যে অন্য যিবোৰ অনুজীৱ আছে তেনেকৈ কিছুমান বীজাণু আমাৰ দেহলৈ প্ৰৱেশ কৰে আৰু তাৰে কিছুমান শক্তিশালী বীজাণু থাকে আৰু সেইবোৰে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। কেনেকুৱা ধৰণৰ? পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা ইত্যাদি। আৰু এই বীজাণুবোৰে যেতিয়া মানুহৰ দেহত প্ৰৱেশ কৰে, মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সোনকালে কমাই পেলাই, হ্ৰাস কৰে। যেতিয়া বীজাণুবোৰ মানুহৰ দেহত সোমাই পৰে তেতিয়া আমাৰ যি সহজাত প্ৰতিৰোধ ক্ষমতা থাকে সেইটো কমি যায় আৰু মানুহে যুঁজ কৰিব নোৱাৰা হয় বীজাণুৰ লগত। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। তাৰপিছত চোৱা, চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। এতিয়া চিটা প্ৰয়োগ কৰাৰ কাৰণটো বুজি পালানে? যে চিটা প্ৰয়োগ কৰিলে কি হয়, সেই যিবোৰ বীজাণুৱে আমাক বেমাৰৰ সৃষ্টি কৰে আমাৰ শৰীৰত, সেই বীজাণুসমূহৰ সংক্ৰমণটো চিটাৰ ফলত ৰোধ কৰিব পাৰি, কমাব পাৰি বা বাধা দিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। যেতিয়া আমি শিশুসকলক উপযুক্ত সময়ত চিটা প্ৰয়োগ কৰিবলৈ দিম তেতিয়া শিশুসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বৃদ্ধি হয়। চিকিৎসকগৰাকীয়ে এইদৰে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা ভালদৰে আলোচনা কৰিলে আৰু ইয়াৰ ফলত তেওঁলোকৰ মনৰ পৰা ভুল ভাৱ আঁতৰি গ'ল। ইমান দিনে অভিভাৱকসকলে যে উৰা বাতৰিটো শুনিছিল যে চিটা প্ৰয়োগৰ ফলত বেয়া হয়, মানুহৰ শৰীৰৰ বেয়া হয়, সেই ভুল ভাৱটো তেওঁলোকৰ মনৰ পৰা আঁতৰি গ'ল যেতিয়া চিকিৎসকগৰাকীয়ে কথাখিনি ভালদৰে বুজাই ক'লে। এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত জংকীৰ সজাগতাক সকলোৱে ধন্যবাদ জনালে। জংকীয়ে যে আগভাগ ল'লে সেই সকলোখিনি কথা তেওঁলোকে ধন্যবাদ জনালে তেখেতক, কাৰণ তাই আগভাগ লোৱাৰ কাৰণেহে এইটো সম্ভৱ হ'ল। সেই সভাতে প্ৰধান শিক্ষক মহোদয়ক অনলাইনৰ মাধ্যমেৰে বা মুখে মুখে বাগৰি যোৱা উৰা বাতৰিৰ ক্ষতিকাৰক দিশৰ বিষয়ে ৰাইজক জনালে। আৰু সেইখন সভাতে প্ৰধান শিক্ষক মহোদয়ে কি কৰিলে যে অনলাইনৰ মাধ্যমেৰে আজিকালি বিভিন্ন মাধ্যমেৰে মানুহৰ মুখে মুখে কিছুমান বাতৰি প্ৰচাৰ হয়, যিবোৰক উৰা বাতৰি বুলি কোৱা হয়, আৰু তাৰ যি ক্ষতিকাৰক দিশ বা বেয়া দিশ সেই বিষয়ে ৰাইজক অৱগত কৰিলে। যে লগতে এনে বাতৰিৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ ক'লে যে এনেকুৱা ধৰণৰ বাতৰিৰ পৰা আমি সদায় সাৱধান হৈ থাকিব লাগে। প্ৰধান শিক্ষক মহোদয়ে চিকিৎসক পায়েঙৰ শলাগ লোৱাৰ লগতে ৰাইজক সভাত উপস্থিত থাকি সহযোগ কৰাৰ বাবে ধন্যবাদ জনালে। লগতে এনে উৰা বাতৰিৰ পৰা ৰাইজক বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে আৰু সন্দেহজনক কোনো বাতৰিৰ সত্যাসত্য জানি লোৱাৰ প্ৰয়োজন বুলি দোহাৰে। প্ৰধান শিক্ষকে তাৰপিছত চিকিৎসক পায়েঙক শলাগ জনালে যে তেখেতে আহি ইমানখিনি কথা গাঁৱৰ ৰাইজক বুজাই দিলে আৰু তাৰোপৰি ৰাইজক উৰা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে যে উৰা বাতৰিসমূহ বহুত বেয়া হয়, কাৰণ সেইবোৰৰ যদি সত্য নে অসত্য সেইটো প্ৰমাণ নকৰাকৈ আমি প্ৰচাৰ কৰি দিওঁ তেতিয়া মানুহৰ অপকাৰ হ'ব পাৰে, যিয়ে সমাজৰ ক্ষতি কৰে। আৰু এনেকুৱা সন্দেহ থকা বাতৰি সেইকাৰণে আমি সদায় চাই ল'ব লাগে যে এইটো কথাটো সঁচা নে মিছা। উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ খুচৰা ৰোগ। তেখেতে ছাত্ৰ ছাত্ৰীসকলক এনে উৰা বাতৰি বিশ্বাস নকৰি চিটা ল'বলৈ পৰামৰ্শ দিয়ে। প্ৰধান শিক্ষক মহোদয়ৰ পৰামৰ্শ অনুসৰি পাছদিনাখন পুৱা বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যথাসময়ত ৰংমনে চিটা লোৱাৰ বাবে উপস্থিত হয়। এই উৰা বাতৰিসমূহ সমাজৰ কাৰণে এক প্ৰকাৰ খুচৰা ৰোগ বুলি কৈছে। এতিয়া খুচৰা ৰোগ কি হয়? যিটো ৰোগ ইজনৰ পৰা সিজনলৈ সোনকালে বাগৰি যায়, আৰু উৰা বাতৰিসমূহক সেই তেনেকুৱা ধৰণৰ ৰোগৰ লগত প্ৰধান শিক্ষকে তুলনা কৰিছে যে উৰা বাতৰিসমূহ ইজনৰ পৰা সিজনৰ সোনকালে মুখ বাগৰি যায়, কাৰণ এইবোৰ প্ৰচাৰ হ'বলৈ বেছি সময় নালাগে। আজিকালি বিভিন্ন মাধ্যমৰ যোগেদি এনেকুৱা ধৰণৰ উৰা বাতৰিসমূহ প্ৰচাৰ হয়।
আৰু তেখেতে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক এনেবোৰ উৰা বাতৰি বিশ্বাস নকৰি চিটা ল'বলৈ ক'লে। আৰু তেখেতৰ পৰামৰ্শ অনুসৰি পিছদিনাখন ৰাতিপুৱাই বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে চিটা লোৱাৰ বাবে বিদ্যালয়ত উপস্থিত হ'লে। ছাত্ৰ ছাত্ৰীসকল, আমি এই পাঠটো পঢ়ি কি কথা গম পাইছা? আমি কেতিয়াও উৰা বাতৰিত বিশ্বাস কৰিব নালাগে। আমি যিকোনো বাতৰিসমূহ পালে তাৰ সেইটো কিমান সত্য কিমান অসত্য আমি জানি ল'ব লাগে, তাৰপিছতহে আমি তাক গ্ৰহণ কৰিব লাগে। এতিয়া এই যে বীজাণুৰ কথা কৈছে, সংক্ৰমণ ৰোধ কৰিব পৰা কথা কৈছে, চিটা প্ৰয়োগৰ কথা কৈছে, বৰ্তমান আমাৰ সমাজত পৃথিৱীত সকলোতে কি চলি আছে? কৰোণা ভাইৰাছ। ভাইৰাছ মানে কি হয়? ভাইৰাছটোৱে হৈছে অণুজীৱ, অসমীয়াত অণুজীৱ বুলি কোৱা হয়। আৰু সেই কৰোণা ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে বৰ্তমান চিটা দি থকা হৈছে। তোমালোকে সকলোৱে গম পাইছা বোধ হয়। সেই চিটা কিয় দিব লগা হৈছে? কাৰণ চিটা প্ৰয়োগ কৰিলে আমি সেই কৰোণা ভাইৰাছক ৰোধ কৰিব পাৰিম, আৰু সেইকাৰণে সকলোৱে চিটা লোৱাৰ প্ৰয়োজন।